D24 আসামৰ সমূহ দৰ্শকক আজিৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাম যোৰহাট মাজুলী সংযোগী দলঙৰ যে হাতীৰ খাল, সেই হাতীৰ খালৰ দৃশ্য। এয়া আপোনালোকে দেখাবলৈ হৈছে যিখিনি ডাম্পাৰখিনি দলঙৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে অনা হৈছে। এইটো হৈ অস্থায়ী কেম্প। এই কেম্পটো বিভিন্ন স্থানলৈ এনেদৰেই লৈ যাব পাৰে। ইয়াত কাম আৰম্ভ হৈছে লাহে লাহে। ইয়াত যি মেচিন, সেই মেচিন বনাবৰ বাবে যিখিনি সঁজুলি লাগে সেই বস্তুখিনি অনা হৈছে ইয়াত প্ৰায়। ইয়াৰ মেচিন যি চিমেণ্ট গ'লে বা তেনেকুৱা ধৰণৰ যিখিনি মেচিন হয় সেইখিনি বনাবৰ কাৰণে ইয়াত বস্তু অনা দেখা গৈছে। কাম বৰ্তমানো ইয়াত চলি আছে।